হাই ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দেখুৱাম প্লাষ্টিকৰ ৱায়াৰে কেনেকৈ ময়ূৰ চৰাই বনাব পাৰি। ইয়াৰ কাৰণে আমাক লাগিব দুটা কালাৰৰ প্লাষ্টিকৰ ৱায়াৰ। এয়া চাওক, আমি দুটা কালাৰৰ ৱায়াৰ ল'লোঁ। এপাত স্কেল ল'লোঁ, এপাত কেঁচি আৰু এপাত খাৰু ল'লোঁ। যদি আমি স্কেলেৰে জোখোঁ ছবাৰ জুখিম, আৰু যদি টেপেৰে জোখোঁ তেতিয়াহ'লে 1.80 মিটাৰ আৰু টোটেল ৱায়াৰ লাগিব আমাক 16 ৱায়াৰ। এয়া চাওক, স্কেলেৰে কেনেকৈ জুখিম। 1 2 3 4 5 6। এয়া দেখিছে আপোনালোকে, এনেকৈ ছবাৰ জুখিম আৰু আমি 16ডাল ৱায়াৰ এনেকৈ কাটি ল'ম। এয়া চাওক, মই 16ডাল ৱায়াৰ কাটি ল'লোঁ। এতিয়া আমি ডিজাইন দিবৰ কাৰণে 1 মিটাৰৰ 12ডাল ৱায়াৰ কাটি ল'ম। এয়া ব্লু কালাৰৰ 6ডাল আৰু এয়া গ্ৰীণ কালাৰৰ 6ডাল। এতিয়া চাওক, খাৰুডালত আমি কেনেকৈ গাঁঠি দিম। এনেকৈ গুৰিটো সমান কৰি ল'ব, লৈ খাৰুডালত এনেকৈ লৈ গুৰিটো আনি এইফালেৰে এনেকৈ পাৰ কৰি দিব। ঠিক এনেকৈ আমি চাৰিওফালে গাঁঠি দি ল'ম। আমি 16ডাল ৱায়াৰেৰে ইয়াত গাঁঠি দি ল'লোঁ। এয়া চাওক, চাৰিওফালে দি ল'লোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। এয়া দেখিছে আপোনালোকে, 16ডালেৰে গাঁঠি দি ল'লোঁ। এতিয়া আমি দুডাল দুডালকৈ লৈ গাঁঠি দি যাম। চাওক, ঠিক এনেকৈ আমি দুডাল দুডালকৈ লৈ গাঁঠি দি যাম। চাওক, এনেকৈ বেকা কৰি লৈ এনেকৈ আনি ইফালে এনেকৈ পাৰ কৰি দিম। আৰু এনেকৈ টানি দিম। ঠিক এনেকৈ আমি চাৰিওফালে কমপ্লিট কৰি ল'ম। এয়া মই কমপ্লিট কৰি ল'লোঁ ফাৰ্ষ্ট ষ্টেপ। দেখিছে আপোনালোকে, মই চাৰিওফালে কাটি দি ল'লোঁ। ঠিক এনেকৈ আমি 5টা দিম। 5টা দিম আমি। দেখিছে, 5টা ষ্টেপ কমপ্লিট কৰিলোঁ। 1 2 3 4 5। দেখিছে, এতিয়া আমি 4টা গাঁঠি ল'ম। 4টা গাঁঠি এতিয়া আমি গাঁঠি দি যাম। এই দুডাল, এই দুডাল আৰু এই দুডাল, এইকেইটা এটা এটা গাঁঠি দিম। 3টা। চাওকচোন, ঠিক এনেকৈ আমি গাঁঠি দি ল'ম। এয়া দেখিছে, আমি 3টা গাঁঠি দি ল'লোঁ। এতিয়া আমি 4টা লৈছিলোঁ, 4টাত আমি 3টা গাঁঠি দিছোঁ। এতিয়া আমি এই দুডাল লৈ পিছফাললৈ এটা গাঁঠি দিম। আপোনালোকে চাই যাব। টানি টানি কৰিব, তেতিয়াহে আমি গাঁঠি দিলে গাঁঠিবোৰ ভাল হ'ব। ঠিক এনেকৈ টানি টানি কৰিব।
তাৰপিছত ইয়াত এটা গাঁঠি দিব ঠিক এনেকৈ গাঁঠি দি গৈ থাকিব ঠিক এনেকৈ ফাৰ্ষ্ট ষ্টেপ কমপ্লিট কৰি ল'ব ইয়াতো তেনেকৈ আমি দি যাম গাঁঠিবোৰ দেখিছে আপোনালোকে এনেকৈ গাঁঠিবোৰ দি যাম এতিয়া এইফালে আমি 6টা বনাম আৰু এইফাললৈ আমি 7টা বনাম এই দুডাল এনেকুৱাকৈ দুডাল লৈ আমি বনাই যাম এয়া মই কমপ্লিট কৰি ললো চাওকচোন ইফালে 6টা হ'ব 2 3 4 5 6 আৰু পিছফাললৈ 7টা হ'ব চাবচোন মই হিচাপ কৰি দিম আপোনালোকক 1 2 3 4 5 6 7 দেখিছে ঠিক এফালেও এনেকৈ হ'ব 7টা এতিয়া আমি এই দুডাল লৈ গাঁঠি দিম এতিয়া চাওক দুইফালে সমান হৈ গ'ল এই দুডাল আৰু এই দুডাল লৈ আমি এটা গাঁঠি দিম দেখিছে মই দুইফালে এটা গাঁঠি দি ললো এতিয়া আমি এই দুডাল আৰু এই দুডালেৰে এটা গাঁঠি দিম এই দুটাটো গাঁঠি দিম এইটোত দেখিছে মই দুইডাল দি ললো এতিয়া আমি এই দুডালত গাঁঠি দিম এটা দেখিছে মই এইডালটো দি ললো এতিয়া চাওক মই এই দুডালেৰে আৰু এই দুডালেৰে আকৌ এটা গাঁঠি দি লম এয়া মই বনাই ললো দুটা এতিয়া আমি এইডাল আৰু এইডালেৰে আমি এটা গাঁঠি বনাম এডাল থৈ দিম এডাল দুডালেৰে গাঁঠি এটা বনাম তলৰ দুডালেৰেও এটা বনাম এতিয়া এই দুডালেৰে এটা বনাম এতিয়া মই এই দীঘলডাল লৈ এইফালে এনেকৈ সোমোৱাই দিম দেখিছে আপোনালোকে এতিয়া আকৌ এইটো সাইডে আকৌ এইটো ফালে এনেকৈ সোমোৱাই পাৰ কৰি দিম এতিয়া গুটেইবোৰ ভিতৰত এনেকৈ সোমোৱাই দিম গুটেইবোৰ সোমোৱাই দিম দেখিছে সোমোৱাই দিলো মই এতিয়া এই দুডালো ভিতৰত এনেকৈ সোমোৱাই দিম এই চাওক মই সোমোৱাই দিলো
এয়া হৈ গ'ল আমাৰ ডিঙি। এতিয়া আমি পিছফালৰ এইখিনি বনাম। এইটো এৰিম, এতিয়া এডাল এৰিম, তাৰপিছত দুটা ল'ম, লৈ এই দুডালেৰে গাঁঠি বনাম। তেনেকৈ কমপ্লিট কৰি ল'ম। এইফালেও এটা এৰি আমি কমপ্লিট কৰি ল'লোঁ। এতিয়া আমাৰ ইয়াত 11টা গাঁঠি হ'ব। ইয়াত আমি তলত যোনটো লৈছিলোঁ, তলত আমাৰ 12টা আছিলে, 12টাত আমি গাঁঠি দিছোঁ। এতিয়া এইফালে 12টা আছিলে আমাৰ, এতিয়া য'ত নতুনকৈ দিছোঁ এতিয়া আমাৰ টোটেল হ'ব 11টা। এই দুডাল আকৌ এৰিম আমি, তনি এডাল এৰিছিলোঁ, এতিয়া দুডাল এৰিম। এৰি তাৰপিছত এনেকৈ আকৌ এই দুডালেৰে এটা গাঁঠি দিম। এনেকৈ কমপ্লিট কৰি ল'ম। এতিয়া আমাৰ 10টা 9টা তেনেকৈ হৈ গৈ থাকিব। 11টা হ'ল, এতিয়া আমি 10টা বনাম। তাৰপিছত এতিয়া চাওক এটালৈ হৈ গ'ল আমাৰ, এনেকৈ এটা হৈ গ'ল, দেখিছে? লাষ্টত এটা হৈ গ'ল। 7টা এৰি আমি নতুনকৈ ডিজাইন জইন লগাম। থৈ দিছিলোঁ যে, চাওক জইন লগাই ল'লোঁ এইখিনিলৈ, দেখিছে? এয়া চাওক হাতৰ পৰা এইটো জোখত এনেকৈ ল'ব, লৈ এনেকৈ কৰি দেখিছে আপোনালোকে? এনেকৈ সেইখিনি এৰি বাকীখিনি দি যাব। দেখিছে? আমি কৰি ল'লোঁ দুটা লাইন। ঠিক তেনেকৈ আমি ব্লু কালাৰৰো দুটা লাইন কৰি ল'ম। এইখিনিলৈ বনাই ল'ম 7টা। দেখিছে আপোনালোকে? বনাই ল'লোঁ। দুটা লাইন কমপ্লিট কৰি এতিয়া আমি গ্ৰীণ কালাৰৰ এটা লাইন দিম আকৌ। দেখিছে আপোনালোকে? এতিয়া ব্লু কালাৰ এটা দিম লাইন। চাওক দুটা কালাৰত গ্ৰীণ দিলোঁ, দুটা কালাৰ ব্লু দিলোঁ। এতিয়া এটা গ্ৰীণ আকৌ এটা ব্লু। ঠিক এইফালেও এনেকৈ 7টা লৈ আমি আকৌ ডিজাইন জইন দি যাম। যেনেকৈ আমি সিফালে কৰিছিলোঁ ঠিক এনেকৈ এফালেও কৰিম। গাঁঠিবোৰ টানি টানি দিব।
আপোনালোকৰ ঘৰত যদি এনেকুৱা ৱাৰ নাথাকে তেতিয়াহ'লে আপোনালোকে চেলাইনৰ ৱাৰেও বনাব পাৰে। কমপ্লিট কৰি গোটেইখিনি বনাই ল'লোঁ। চাওকচোন, দেখিছে আপোনালোকে। এতিয়া আমি মাজৰখিনি বনাম। এই চাওক, এইখিনি বনাই ল'লোঁ। এতিয়া আমি য'ৰ পৰা কালাৰ লৈছিলোঁ, ষ্টাৰ্ট ডিজাইন দিছিলোঁ, তাৰ পৰা এটা এটা গাঁঠি দি এনেকৈ দি যাম। এইফালে আমি কৰি ল'লোঁ। ঠিক তেনেকৈ আমি এইফালেও কৰি ল'ম। য'ৰ পৰা কালাৰ ষ্টাৰ্ট হৈছে তাৰ পৰা গাঁঠি দি দি যাম। কমপ্লিট কৰি ল'লোঁ। এতিয়া আমি এইবোৰ ইয়াৰ মাজত সোমোৱাই দিম। চাওক আপোনালোকে, মই এইবোৰ সোমোৱাই ল'ম। এয়া মই এইবোৰৰ মাজত কেনেকৈ সোমোৱাই দিছোঁ চাওকচোন আপোনালোকে। এনেকৈ গোটেইবোৰ সোমোৱাই ল'ব আপোনালোকে। এয়া আমাৰ ৰেডি হৈ গ'ল ময়ূৰ চৰাই। যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো টিপি দিব।